परम श्रद्धार আজি হাউসফুল টকেজলৈ অহা সমূহ সংস্কৃতিপ্ৰেমিক ৰাইজ দৰ্শক ৰাইজ সকলোকে এই অভাজনৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ, ভক্তিভৰা সেৱা জনাইছোঁ। আজি আমাৰ কাৰণে আচলতে এটা দুখৰ মাজতো সুখৰ দিন। প্ৰাণৰ শিল্পীজনক হেৰুৱাই গোটেই অসম এতিয়া স্তব্ধ হৈ আছে, ম্ৰিয়মান হৈ আছে শোকত। কিন্তু তাৰ মাজতে আজি জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে, এই ৰৈ ৰৈ বিনালে আজি শুভমুক্তি পাইছে। কেৱল অসমতে নহয়, দেশ বিদেশে আজি চিনেমাখনে শুভমুক্তি লাভ কৰিছে। আৰু ইতিমধ্যে প্ৰায় 4:30 বজাৰ পৰা চলি আছে চিনেমা। কিন্তু আমাৰ মৰাণতো তাৰ ব্যক্তিক্ৰম হোৱা নাই। আমাৰ হাউচফুল টকিজত আজি 7 বজাৰ পৰা হ'ব। কিন্তু তাৰ আগতে আমাৰ দুটামান কাৰ্যসূচী আমাৰ এই অঞ্চলৰ ৰাইজে লৈছে। মৰাণবাসী অন্ধ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে বনদ্বীপ প্ৰজ্বলন কৰি ইতিমধ্যে বনদ্বীপ প্ৰজ্বলন কৰিলে। তাৰপিছতে আমাৰ যিখিনি আমাৰ সংগীতৰ লগত জড়িত মৰাণৰ আমাৰ কলা কৌশলীসকল আছে, আৰু আমি সকলোৱে লগ লাগি এতিয়া মায়াবিনী গীতটো আমি পৰিৱেশন কৰিম। আৰু এই মায়াবিনী গীতটিৰে আজি আমাৰ মৰাণৰ ৰৈ ৰৈ বিনালে শুভমুক্তি হ'ব।